Hello everyone, আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছো। বহু দিনৰ মূৰত আহিলো ব্লগ লৈ পেলাই আকৌ এবাৰ আৰু আজি মই ৰাতিপুৱাই মই ওলালো গুৱাহাটীলৈ বুলি আৰু কিয় গৈছো আপোনালোকক মই জনাই থাকিম লাহে লাহে আৰু মই যাবলৈ ওলালো এতিয়া আৰু আপোনালোকক দেখাই থাকিম মই গোটেই দিনটো আপোনালোকে মোৰ ব্লগটো চাব আৰু কিয় ওলাইছো গুৱাহাটীলৈ কাৰ লগত যাম কি কৰিম আপোনালোকক সকলো জনাই থাকিম লাষ্টলৈকে চাব আহক তেতিয়াহ'লে ভিডিঅ'টো আমি আহি জাষ্ট পালোহি আমি এটা ৰুমত আছো বাৰু এতিয়া আমি সকলোবোৰ বাকি সব হৈ আছে মই দেখাই আছো আপোনালোকক ক'ত গৈছো চকুটোকো ঘুমাই মেলি অৱস্থা নাইকিয়া হ'ল বাস মই দেখাই আছো আপোনালোকক প্লিজ দেখক দুজনী ভাল হৈছে আৰু এয়া আছিল আমাৰ দুপৰীয়াৰ সাজ এয়া আমি খাইছিলোঁ দালি ভাত আৰু বইল ডিম সেয়া আমি খাই মেলি পেলাই মেকআপত বহিলোঁ এয়া সব মেকআপত ব্যস্ত তাইক প্ৰথমে মেকআপ কৰি লৈছে আমাৰ সৃষ্টিয়ে তাইক আপোনালোকে পাৰ্টি মেকআপ হওক বা ব্ৰাইডেলৰ কাৰণে হওক এনে শ্বুটৰ কাৰণে হওক তাইক আপোনালোকে কণ্টেক্ট কৰিব পাৰে আপোনালোকে মোক জাষ্ট মেছেজ দিলেই হ'ল যদি বিচাৰে বাছ এয়া সকলোবোৰ মেকআপত ব্যস্ত মই বাছ দেখাই গ'লোঁ সকলোকে এইবাৰ আৰু আমাৰ এয়া মূৰ্চনা পালেহি আহি লৈ পেলাই তাই মিটিঙত গৈছিলে আৰু জাষ্ট পাইছেহি আৰু এয়া আমি ফাইনেলি ৰেডি আৰু আমি যাবলৈ ওলালোঁ বহুত জল্দিকৈ মই আপোনালোকক তাত লগ পাম আমাৰ আজি অনুষ্ঠান আছিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটীৰ আৰু আজি সত্ৰ মহাসভাৰ সমাৱৰ্তন আছিলে আৰু সেইবাবে আমাক আজি অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ জনাইছিলে আৰু সকলোবোৰ এয়া ফাইনেলি ৰেডি হৈ গ'ল আৰু আপোনালোকক মই লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো
আমি উভতিলোঁ ঘৰলৈ বুলি আৰু এয়া বাটত আহি থাকোঁতে মই অলপমান ভিডিঅ' কৰিলোঁ আৰু মই বহুত বেছি দেখাব নোৱাৰিলোঁ দিনটোত যিহেতু মোৰ মোবাইলটো অলপমান প্ৰব্লেম দি থাকে মই আগতেই কৈছোঁৱে বাৰু মোবাইলৰ অলপমান প্ৰব্লেম বুলি সেইবাবে মই অলপমান ৰাখিবলৈ চেষ্টা কৰিলোঁ মই আপোনালোকক দেখুৱালোঁ কেনেকুৱা পালে জনাব আৰু আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই লগ পাম আপোনালোকক আজিলৈ আহিছোঁ বাই